গম পাইছে আমি যোধপুৰ আহি পালো আজি যোধপুৰ আহি পোৱাৰ পিছত আজি আমাৰ এটা নিমন্ত্ৰণী আছে আমি তালৈকে গৈ আছো আৰু এতিয়া যোধপুৰত ইমান বেছি গৰম পৰিছে নহয় দুপৰীয়াখন যে একদম থাকিব নোৱাৰা ৰ'দ মই এতিয়া দেখাই দিছো এতিয়া এৰাউণ্ড 2টা বাজিছে মই আপোনালোকক ৰ'দটো দেখাই দিছো এতিয়া বহুত বেছি গৰম পৰিছে আৰু ইয়াত এন্ধাৰ হওঁতে অকমান টাইম লাগে 8টা মানতহে সন্ধিয়া হয় আৰু 7টা মানৰ পৰা লাহে লাহে অলপমান ৰ'দটো যাবলৈ ধৰে তথাপিতো 8টা মানতহে ভালকে এন্ধাৰ হয় আৰু যেনেকে তেনেকে সোমাই দিয়ে বিৰাট দিগদাৰ বহুত কেয়াৰফুলি গাড়ী চলাব লাগে ইয়াত আৰু ইয়াত অটোবোৰৰ এনেকুৱা কালাৰ গ্ৰীণ য়েলো এনেকুৱা কালাৰ অটো থাকে ইয়াত যাম আছে চাগে ইমান ভিৰ হয় এক্সাম আছে পেপাৰ দেখিছেনে হাতত এতিয়া আমি ঘৰলৈকে গৈ আছো প্ৰগ্ৰেম এটেণ্ড কৰিলো এতিয়া কৰি মেলি ঘৰলৈকে গৈ আছো আপোনালোকক কেনেকৈ বুজাম আৰু ইমান বেছি গৰম আছিলে তাত তিনিটা কুলাৰ লাগি আছিলে ষ্টিল মানে এনেকুৱা লাগিছিলে ভিতৰত মানে বহুত গৰম আৰু বাহিৰততো এচি নিদিয়াকৈ থাকিবই নোৱাৰি এয়া প্ৰতিবে কিবা এটা আনিবলৈ গৈছে গাড়ীত এচি চলাই গৈছে আমি ফাইনেলি ঘৰ আহি পালো এই ঘৰত সোমাই একদম ঠাণ্ডা এচিটো লগাই দিছো এতিয়া শান্তি লাগিছে অকমান আৰু এয়া ধুনীয়াকৈ জুচ খাই আছো আৰু এইফালে টিভি চাই আছো টাৱাং জাৰ্ণি আমি চাই আছো এয়া আৰু এতিয়া এয়া জুচ খাই মেলি অকণমান শুই দিম আৰু ৰাতি আমাক আৰু এঠাইলৈ নিমন্ত্ৰণ আছে তালৈ যাম আপোনালোকক দেখাম এতিয়া অলপমান ৰেষ্ট লওঁ ধুনীয়াকৈ আহিছোঁ ফ্ৰেছ হৈছোঁ এতিয়া এচিটো চলাই অকণমান শুই দিওঁ বিৰাট বেছি গৰম বাহিৰত চ' অকণমান এতিয়া ৰেষ্ট লওঁ হেই গাইজ এতিয়া 7:30 হৈছে আৰু এতিয়াও আমাৰ ইয়াত পোহৰে আছে সন্ধিয়া হ'বলৈ ষ্টাৰ্ট কৰিছে আৰু অকণমান মই আপোনালোকক কৈছিলোঁ যে তেতিয়া আহি থকাৰ সময়ত ইয়াতে বহুত টাইম লাগে মানে 8টা মানতহে ভালকৈ ৰাতি হয় আৰু এইখিনি সময়তে ওলাই আহি ভাল লাগে আৰু মানে ৰ'দটো যায় গৰমটো যায় অকণমান ধুনীয়া ঠাণ্ডা বতাহ আহে এইখিনি সময় এনেকৈ আমি ওলাই আহিব পাৰোঁ নহ'লে দিনৰ ভাগততো বহুত বেছি ৰ'দ থাকে মই অকণমান দেখাই দিছোঁ আমাৰ বাহিৰৰ পৰিৱেশটো এইখন আমাৰ বেলকনি আৰু এইটো আমাৰ ৰুম এইটো আমাৰ ড্ৰয়িং ৰুম এনেকৈ আৰু এইটো এটা গেষ্ট ৰুম এনেকৈ ভিতৰলৈকে ইয়াত এনেকৈ বেলকনিত আবেলি খোজকাঢ়ি মই ইয়াতেই প্ৰায়ভাগ এনেকৈ খোজকাঢ়ি থাকোঁ এনেকৈ থাকি বিৰাট বেছি ভাল লাগে আৰু আপোনালোকে দেখিছেই ইয়াত বহুত গছ গছনি আছে তো ধুনীয়া ধুনীয়া বতাহ আহি থাকে ঠাণ্ডা ঠাণ্ডা এইখিনিতেই বহুত বেছি ভাটৌ জাকে জাকে উৰি থাকে আজি নাই এতিয়া সন্ধিয়া হ'বৰে হ'ল যে এইখিনি জেগাত বহুত ভাটৌ উৰি থাকে একদম জাকে জাকে মই কোনোবা এদিন আপোনালোকক ভালকৈ দেখুৱাই দিম আজি বাৰু
আজি বাৰু চৰাই চিৰিকটিবোৰ চব ঘৰলৈকে গুচি গ'ল ইজনীও ঘৰলৈকে গৈ আছে এতিয়া চৰাই চিৰিকটি নাই আৰু চব বাহলে গ'লগে আৰু চৰাই চিৰিকটিও বাহলৈকে গ'ল ময়ো ঘৰৰ ভিতৰলৈকে যাওঁ এইটো আমাৰ ড্ৰয়িং ৰুম এতিয়া তেনেকৈ একো ডেকৰেশ্যনৰ বস্তু আনাই নাই জাষ্ট আমাৰ বেছিক যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে এনেকৈ আনি ৰখা হৈছে এতিয়া সজোৱাই নাই ভালকৈ আৰু সজাব লাগিব লাহে লাহে এইটো আমাৰ ড্ৰয়িং ৰুম আৰু এইফালে বেলকনিলৈ যায় আৰু এই ফুলবোৰ মই অসমৰ পৰাই আনিছিলোঁ এইজোপা তাৰপাছত এয়া এইটো এনেকৈ হ'বলৈ থৈ দিছোঁ আৰু জানো হয়নে নহয় পানী দি থাকোঁ ইমান গৰম ইয়াত আৰু তাৰপাছত এইফালে আছে কেইজোপামান এনেকৈ মই থৈ দিছোঁ অসমৰ পৰাই লৈ আহিছিলোঁ এইখিনি হৈছে আৰু কিবা কিবি আনিছিলোঁ কিছুমান মৰিও গ'ল এইখিনি হৈছে আৰু মোৰ কিবা আমাৰ ঘৰলৈকে যেতিয়া যাওঁ ন আমাৰ ঘৰত বহুত ফুল আছে তো সেই ফুলকেইডাল যেতিয়া দেখোঁ মানে মোৰ আনো লাগে অকণমান বচপনা টাইপ হয় বাৰু ষ্টিল মানে মই মানে বিৰাট মন যায় মোৰ আনিবলৈ তেনেকৈ আনো আৰু অকণমান কিবা কিবি যিখিনি পাৰোঁ আৰু এয়া শুনিছেনে আপোনালোকে আৰতি হৈ আছে আৰু মই দেখাই দিছোঁ মোৰ সৰু চাই মন্দিৰ এটা আছে আৰু এতিয়া সন্ধিয়া হৈছে যে এইটো মোৰ সৰু চাইকে এনেকৈ মন্দিৰটো পাতিছোঁ মই ইয়াতে এতিয়া চাকি বন্তি জ্বলাওঁ আৰু মই চাকি বন্তি জ্বলাই চাহ পানী খাই তাৰপিছত আজি আমাক আৰু নিমন্ত্ৰণ এঘৰ এটাত নিমন্ত্ৰণ আছে তাত যাব লাগিব তো অলপ দেৰিকৈ যাম আৰু এতিয়া চাহ তাহ খাই লওঁ চাকি বন্তি জ্বলাই লওঁ মই ৰেডি হৈ গ'লোঁ যাওঁ আৰু আমাৰ ডিনাৰৰ কাৰণে ইনভিটেশ্যন আছে আজি প্ৰদীপৰ কালিগে হয় আমাৰ ছ'চাইটিৰ ভিতৰতে থাকে যাওঁগৈ আৰু যাবলৈ ৰেডি হ'লোঁ বেছি দূৰ নহয় ওচৰতে আৰু এনেকৈ খোজকাঢ়িয়ে যাম দুইজনে আপোনালোকক অকণমান আমাৰ বাহিৰৰ ছ'চাইটিটো ৰাতি কেনেকুৱা লাগে দেখায়ো দিম আজি তো ব'লক আমি যাবলৈকে ওলালোঁ আৰু ৱাকিং কৰি ওলাইছোঁ আৰু এইটোৱে আমাৰ ছ'চাইটি এইটো আমাৰ ইয়াতে আমি থাকোঁ ইয়াতে এনেই আবেলি বহিবলৈ তেনেকৈ আছে আৰু ছ'চাইটিৰ মানুহখিনি আহি বহিবলৈ গাৰ্ডেন এখনো আছে ইয়াতে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে বহিবৰ কাৰণে এনেকৈ সৰু চাই গাৰ্ডেন এখনো আছে পালোৱে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকে কেনেকুৱা পালে চাই জনাব আজি গোটেই দিনটো এনেকৈ ঘূৰা ঘূৰি কৰি থাকোঁতে গ'ল আৰু ৰাতিপুৱা উঠাৰ পৰা কেনেকুৱা পালে আপোনালোকে জনাব